নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে হাউ টু এছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি মই আসাম পুলিচৰ নতুন ৰিক্ৰুটমেণ্টৰ বিষয়ে ক'বলৈ আহিছোঁ। এই ৰিক্ৰুটমেণ্টটো আপুনি কেনেদৰে এপ্লাই কৰিব, আপোনাৰ হাইট চেষ্ট সকলোবোৰ বিষয়, এডুকেশ্যন কিমান লাগিব, সকলো বিষয় এই ভিডিঅ'টোত পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, যিসকলে 2018 চনত এইটোত এপ্লাই কৰিছিল সেইসকলে এই চাব ইন্সপেক্টৰৰ এইটোত আপোনালোকে এপ্লাই কৰিব নালাগে। যিসকল নতুন কেণ্ডিডেট ডিগ্ৰী পাছ কৰিছে সেইসকলেহে এইটো এপ্লাই কৰিব লাগিব। বন্ধুসকল, এইটো অনলাইন ষ্টাৰ্ট হৈছে আপোনাৰ 11 নৱেম্বৰৰ পৰা 2019 আৰু অনলাইন শেষ হ'ব 30 নৱেম্বৰৰ। আপোনাৰ 30 নৱেম্বৰৰ ভিতৰত আপুনি অনলাইন কৰিব লাগিব। অনলাইন কেনেদৰে কৰিব তাৰ বাবে মই এটা বেলেগকৈ ভিডিঅ' বনাম। তাৰপিছত এইটোত আপোনাৰ কিমানটা পোষ্ট আহিছে, এইটো পোষ্ট হৈছে আপোনাৰ আগৰ আৰু বৰ্তমানৰ যিটো 107টা টোটেল পোষ্টটো আপোনাৰ ইয়াত দেখুওৱা হৈছে। আপুনি যদি আনৰিজাৰ্ভ অৰ্থাৎ জেনেৰেল কেটেগৰীৰ মেল হয় তেতিয়া আপোনাৰ 191টা পোষ্ট আহিছে আৰু ফিমেলৰ বাবে 125টা। আৰু আপুনি যদি OBC MOBCৰ পৰা বিলং কৰে তেতিয়া আপোনাৰ 95টা 95 আৰু 41টা আপোনাৰ পোষ্ট আহিছে আৰু টোটেল পোষ্ট আহিছে 134টা। তাৰপিছত আপোনাৰ আহিছে SCৰ আপোনাৰ 10টা, মেলৰ বাবে ফিমেলৰ বাবে 4টা, টোটেল 14টা। তাৰপিছত STH অৰ্থাৎ ST হিল ৰিজনৰ বাবে আপোনাৰ মেলৰ 3টা, ফিমেলৰ 1টা, টোটেল 4টা। ST প্লেইন ৰিজনৰ 19টা আৰু ফিমেলৰ হৈছে 8টা, টোটেল 27টা। ইয়াত আপোনাৰ টোটেল পোষ্টটো দিয়া আছে। মেল হৈছে 418টা আৰু ফিমেল হৈছে 179টা, টোটেল আপোনাৰ পোষ্ট হৈছে 597টা। বন্ধুসকল, এইটোত এপ্লাই কৰিবলৈ আপোনাৰ এজ কিমান লাগিব সেইটো বিষয়ে এইটোত আলোচনা কৰোঁ। আপোনাৰ এজ 24 বছৰৰ পৰা 20 বছৰ হ'ব লাগিব। ইয়াত কোনো এজৰ ৰিলেক্সেশ্যন নাই। আপুনি যদি জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে তেতিয়া আপুনি 1/7/1995 চনত জন্ম পৰা 1/7/1999 চনৰ ভিতৰত আপোনাৰ জন্ম হ'ব লাগিব। আৰু OBC MOBCৰ বাবে এইটো হৈছে 1/7/1992 পৰা 1/7/1999 ভিতৰত হ'ব লাগিব। আৰু SC STৰ বাবে আপোনাৰ হৈছে 1/7/1990 পৰা 1/7/1999 ভিতৰত আপুনি জন্ম হ'ব লাগিব। সেই কেণ্ডিডেটেহে এইটোত এপ্লাই কৰিব পাৰিব। এইটোত হৈছে আপোনাৰ হাইটৰ বিষয়ে আলোচনা কৰোঁ। মেলৰ বাবে এইটো হৈছে আপোনাৰ হাইট। মেলৰ কাৰণে আপোনাৰ জেনেৰেল কেটেগৰীৰ OBC MOBC STৰ বাবে 162.56 চেণ্টিমিটাৰ আৰু ST হিল ৰিজন আৰু প্লেইন ৰিজনৰ বাবে 160 চেণ্টিমিটাৰ। মেল কেণ্ডিডেটৰ চেষ্ট হৈছে জেনেৰেল OBC MOBC SC STৰ বাবে 80 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ এক্সপেনশ্যন কৰিব লাগিব। আৰু ST হিল ৰিজনৰ বাবে 78 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ আপুনি এক্সপেনশ্যন কৰিব লাগিব। এইটোত এপ্লাই কৰিবলৈ আপোনাৰ ফিমেলৰ হাইট লাগিব। ফিমেলৰ কাৰণে আপোনাৰ হাইট লাগিব জেনেৰেল OBC MOBC SCৰ বাবে 154.94 চেণ্টিমিটাৰ আৰু ST হিল ৰিজন আৰু প্লেইন ৰিজনৰ বাবে 152 চেণ্টিমিটাৰ আপোনাৰ হাইট লাগিব। আৰু আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন কৰা, অৰ্থাৎ ডিগ্ৰী BA BCom আপুনি যি পাছ কৰিছে আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। বন্ধুসকল, এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি বুজি পোৱাত অসুবিধা আছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।